Hello বন্ধুসকল মই ভাস্কৰ তোমালোকে চাই আছা ব্ৰাইট আছাম বন্ধুসকল বৰ্তমান সময়ত আমি সকলোৱে চাগে স্মাৰ্টফোন ইউজ কৰোঁ আৰু মেক্সিমাম চাগে নতুন স্মাৰ্টফোনেৰে চাগে বৰ্তমান সময়তে ইউজ কৰি আছে কিন্তু যিসকল বন্ধুসকলে এতিয়াও 2-3 বছৰ আগৰ মোবাইল ইউজ কৰি আছে তেওঁলোকে চাগে বৰ্তমান সময়তে তেওঁলোকৰ মোবাইলবোৰ কিনি আনা টাইমত যিমানখিনি ফাষ্ট হৈছিলে তাতকৈ চাগে অলপমান শ্ল' হোৱাৰ এক্সপিৰিয়েঞ্চ লাভ কৰিছে চাগে আৰু বিশেষকৈ যদি তোমালোক চেমচাং ইউজাৰ হয় তেনেহ'লে তোমালোকে চাগেতো লেগ এটচেট্ৰা চাগে বিভিন্ন ধৰণৰ বস্তুৰ ফেচ কৰি আছে চাগে বন্ধুসকল আজি আমি এই ভিডিঅ'ত ডিছকাছ কৰিম যে যিকোনো এটা লেটেষ্ট ফোন কিনি লাগে 6GB কিনা লাগিলে 8GB কিনা বৰ্তমান সময়তো 12 আৰু 16GB লৈকে ট্ৰেণ্ড চলিছে কিনা কিন্তু কিছুদিনৰ পিছত কি হয় এণ্ড্ৰইড ফোনবোৰ লাহে লাহে শ্ল' হ'বলৈ ষ্টাৰ্ট কৰে কিন্তু আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিম যে মোবাইলবোৰ কিয় সময় সাপেক্ষে শ্ল' হ'বলৈ আৰম্ভ কৰে যদি তোমালোকে যদি এই টপিকটোৰ ওপৰত জানিব বিচাৰা তেনেহ'লে নিশ্চয় এই ভিডিঅ'টো শেষলৈকে চাই থাকিবা তেনেহ'লে ব'লাচোন চাওঁ ভিডিঅ'টো কি আছে বন্ধুসকলে আমি সকলোৱে যেতিয়া ফাৰ্ষ্ট এটা এণ্ড্ৰইড মোবাইল কিনি আনো তেতিয়া তোমালোকে সেই মোবাইলটোত কি হয় কোম্পানীতে সেই মোবাইলটোৰ হাৰ্ডৱেৰ বেটাৰী ৰেম ৰম সকলোবোৰ অপটিমাইজ কৰি এটা ছফ্টৱেৰ তাতে ইনষ্টল কৰি দিয়ে আৰু সেই ছফ্টৱেৰটোৰ সাপেক্ষে আমাৰ এণ্ড্ৰইড মোবাইলবোৰ কি হয় চলিবলৈ সম্পূৰ্ণভাৱে সি ছাফিচিয়েণ্ট সেই ছফ্টৱেৰটোৰ বাবে কি কয় নিজকে অপটিমাইজ কৰি লয় কিন্তু কিছুমান ক্ষেত্ৰত কি হয় যেতিয়া আমাৰ সময় বাগৰি গৈ থাকে তেতিয়া কি হয় কোম্পানীবোৰে সেই মোবাইলটোকে সিহঁতৰ লেটেষ্ট ভাৰ্চনৰ মোবাইল যিবোৰ আছে সেইবোৰৰ সৈতে ছেইম লেভেলত আনিবলৈ কি কৰে ছফ্টৱেৰ আপডেট দিবলৈ আৰম্ভ কৰে আৰু আমি কি কৰোঁ বা নতুন এটা ছফ্টৱেৰ আপডেট আহিছে তাত নিশ্চয় নতুন কিবা বস্তু আহিব আৰু সেই ছফ্টৱেৰ আমি কি কৰোঁ অহাৰ লগে লগে আমি অটো আপডেটো কৰি থৈ দিওঁ অহাৰ লগে লগে আমি তাক আপগ্ৰেড কৰি দিওঁ কিন্তু সেই সময়তে আমাৰ এটা কি ভুল হয় আমি সেই ছফ্টৱেৰ আপডেটটো পঢ়ি নাচাওঁ যে তাত কি কি বস্তু আছে আৰু কি কি আমাক প্ৰয়োজন হয় কিন্তু তোমালোকে তাৰে দুই এটা ছফ্টৱেৰ আপডেটলৈ ইমানখিনি তোমালোকে ডিফাৰেঞ্চ দেখা নোপোৱা কিন্তু অলপ পিছত যেতিয়া তোমালোকে সেই আপডেটবোৰ কৰিবা তেতিয়া তোমালোকে এক্সপিৰিয়েঞ্চ কৰিবলৈ আৰম্ভ কৰিবা যে তোমালোকৰ মোবাইলবোৰ লাহে লাহে শ্ল' হ'বলৈ আৰম্ভ কৰিছে কিন্তু এই ছফ্টৱেৰ আপডেটবোৰৰ আৰু আন কিছুমান ৰিজনো আছে যিবোৰ কোম্পানী আছে এই কোম্পানীবোৰে কি কৰে তেওঁলোকৰ আগৰ ফোনবোৰ কি কৰে শ্ল' কৰি নতুন ফোনবোৰলৈ আগৰ ইউজাৰবোৰকে টানিবলৈ আৰম্ভ কৰে অৰ্থাৎ কোম্পানীবোৰে নিবিচাৰে যে তোমালোকে 2-3 বছৰ আগৰ তেওঁলোকৰ মোবাইল এটাৰে বৰ্তমান ইউজ কৰি থাকা কিয়নো বৰ্তমান সময়ত তেওঁলোকে নতুন বিভিন্ন ধৰণৰ টেকন'লজিৰ ইনভেণ্ট কৰি তাত ইনভলভ কৰিছে আৰু তাত তেওঁলোকে বিচাৰে যে তোমালোকে সেই আগৰ ফোনবোৰ এৰি বৰ্তমান তেওঁলোকৰ লেটেষ্ট ফোনবোৰ ব্যৱহাৰ কৰাৰে সেই স্বত্তেও তেওঁলোকে কি কৰে মোবাইলবোৰ অলপ প্ৰতিটো ছফ্টৱেৰ আপডেটৰ লগতে শ্ল' কৰিবলৈ আৰম্ভ কৰে কিয়নো তেওঁলোকে যেতিয়া নতুন ছফ্টৱেৰ এটা আপডেট কৰে তোমালোকৰ মোবাইলত আৰু তোমালোকে যেতিয়া আপগ্ৰেড কৰা তেতিয়া কি হয় তোমালোকৰ সেই বেটাৰীটোৱে আৰু হাৰ্ডৱেৰটোৱে সেই নতুন যিটো ছফ্টৱেৰ আহিলে ছফ্টৱেৰটোক সম্পূৰ্ণভাৱে অপটিমাইজ কৰিবলৈ যেতিয়া যায় তেতিয়া কি হয় বেটাৰী লাইফটোৰ উইক হৈ পৰে আৰু তোমালোকে আগতে যদি মোবাইলটোৰ ফুল চাৰ্জ কৰি 2-3 ঘণ্টা ইউজ কৰিছিলা তেতিয়া কি হয় তোমালোকৰ সেই নতুন আপডেটটোৰ পিছত বেটাৰীটো কি হয় তাতকৈ তাৰ লাইফটো অলপ কমি আহে অৰ্থাৎ এতিয়া 2 ঘণ্টা 30 মিনিট তেনেধৰণে তাৰ বেটাৰী লাইফটো কমি আহিব গতিকে তাক মেইনটেইন কৰিবলৈ কি কৰে কোম্পানীয়ে তাৰ যি ছফ্টৱেৰটো যি প্ৰচেছিং যিখিনি ফাংচন এই ফাংচনখিনি কি কয় অলপমান কম্প্ৰমাইজ কৰি দিয়ে যাৰ ফলত বেটাৰীটো ছেইম থাকে তাতে যাতে সেই বেটাৰীটোৱে সেই আগতে যিমানখিনি প্ৰচেছিং কৰিব লগা হৈছিলে সিমানখিনি প্ৰচেছিং কৰিব লগা হয় আৰু বেটাৰী লাইফটো যাতে মেইনটেইন থাকে তাৰ বাবে সেইটো এটা ৰিজন হয় যে কোম্পানীবোৰে মোবাইলটো লাহেকৈ অলপমান শ্ল' কৰি দিয়ে যাৰ বাবে কিছুদিনৰ আগতে চেমচাং আৰু এপল দুইটাৰ ওপৰতে ইউজাৰে বিশেষকৈ আইফোন 6ৰ ক্ষেত্ৰত আহিছিলে যেতিয়া A12 আইফোনৰ যিটো লেটেষ্ট চিপছেট আহিছিলে A12 তাত আপডেট কৰাৰ পিছত আইফোনৰ যিটো মোবাইল আছে সেইবোৰ অলপ শ্ল' হ'বলৈ ধৰিছিলে যাৰ ফলত বিভিন্ন ধৰণৰ টুইট কৰিবলৈ ধৰিলে আৰু পাছত আইফোনে এইটো ৰিজনকে তেওঁলোকে দেখাইছিল যে তেওঁলোকে বেটেৰী লাইফটোৰ আৰু তাৰ মেনেজিংটোৰ
মেইনটেইন কৰিবলৈ তেওঁলোকে কি কৰিছিলে অলপমান মোবাইলটো শ্ল' কৰি দিছিলে তাৰোপৰি আমি প্ৰতিদিনে চাগে প্লে ষ্ট'ৰতে দেখিবলৈ পাওঁ যে প্ৰতিটোৰে আমি যিবোৰ ডেইলি লাইফত ইউজ কৰি থাকোঁ প্ৰতিটোৰে কিছু না কিছুদিনৰ পিছতে আপগ্ৰেড আহি থাকে যেনে হোৱাটছআপকে ধৰা ফেচবুকে ধৰা প্ৰতি এসপ্তাহৰ মূৰে বুলি ক'ব পাৰি আপগ্ৰেড আহিয়ে থাকে আৰু এইবোৰ কি হয় তেওঁলোকে সদায় নতুন নতুন ফিচাৰ্ছবোৰ ইনভেণ্ট কৰে আৰু সেইবোৰ তেওঁলোকৰ এপবোৰত কি কৰে ইনক্লুড কৰিব চায় যাতে মানুহে তাৰ পৰা বেনিফিট ল'ব বিচাৰে কিন্তু ইয়াতে আমাৰ এটা প্ৰব্লেম কি হয় আমাৰ মোবাইলৰ এইবোৰ আপগ্ৰেড কৰাৰ লগে লগে আমাৰ মোবাইলৰ যিমানখিনি স্পেচ থাকে স্পেচবোৰ লাহে লাহে কমিবলৈ আৰম্ভ কৰে যাৰ ফলত আমাৰ মোবাইলটোৰ শ্ল' হৈ পৰে তাৰোপৰি বৰ্তমান সময়তে আমাৰ যিবোৰ মোবাইল আছে এই মোবাইলবোৰ কি হয় যিবোৰ হাৰ্ডৱেৰ সেইবোৰ ৰিডিঙৰ এটা লিমিট থাকে ধৰি লৈছোঁ এটা বেটাৰী তোমাৰ ধৰি লৈছোঁ 1000 টাইমছ চাৰ্জ কৰাৰ কেপাচিটি থাকে তাৰপিছত কি হয় মোবাইলটো তাৰ বেটাৰী লাইফটো কমিবলৈ আৰম্ভ কৰে তেনেদৰে সকলোবোৰ হাৰ্ডৱেৰ কিছুমান লিমিটেড থাকে ৰিড এণ্ড ৰাইটৰ ঠিক আছে যেতিয়া তোমালোকে কোনো এটা বস্তু বাৰে বাৰে ইনষ্টল কৰি থাকিবা বাৰে বাৰে তাকে ডিলিট কৰি থাকিবা বাৰে বাৰে ফটো তুলি থাকিবা বাৰে বাৰে ডিলিট কৰি থাকিবা তেতিয়াহ'লে তাৰ কি হয় তাৰ যিটো ৰিড এণ্ড ৰাইট লিমিট হয় তাৰ লিমিটটো লাহে লাহে ক্ৰছ কৰি আহি থাকে কিন্তু এইবোৰ আমাৰ ডেইলি লাইফত হয় এইবোৰ তোমালোকে কেতিয়াও কম্প্ৰমাইজ কৰিব নোৱাৰা কাৰণ তোমালোকে কোনো এটা বস্তু লাগতিয়াল হ'লে ল'বা তাক ডিলিট কৰিবা আৰু কাৰণ আমি তাক ডিলিট নকৰাকৈও থাকিব নোৱাৰোঁ গতিকে ইয়াত আমি কোনো ধৰণৰ কম্প্ৰমাইজ কৰিব নোৱাৰোঁ কিন্তু আমি মোবাইলবোৰ শ্ল' হোৱাত এটা ধৰণে ইয়াক বাধা দিব পাৰোঁ তোমালোকে সকলোবোৰ অটো আপডেট যেতিয়া তোমালোকৰ এটা টাইম লিমিট হ'ব তেতিয়া গম পাবা যে মই 2 বছৰ ইউজ কৰিছোঁ দেন ইয়াৰ পিছত মই মোবাইলটো অলপ শ্ল' হৈছে তেতিয়াহ'লে তোমালোকে কি কৰিব পাৰা অটোৰে যিবোৰ আপডেট আছে সেইবোৰ অলপমান বন্ধ কৰি থ'ব পাৰা তাৰোপৰি বৰ্তমান সময়ত তোমালোকে এইটোও ক'ব নোৱাৰা যে আমি আপগ্ৰেডবোৰ নলওঁ বা আমি মোবাইলবোৰ চুইচ নকৰোঁ কাৰণ আমি সকলোকে বৰ্তমান দেখিছোঁ যে কেনেধৰণে মোবাইলৰ ইভলিউশ্যন হৈছে আগতে কি আছিলে আমি 2GB ৰেম 16GB ৰম ইয়াতে আমি ছেটিছফাইড আছিলোঁ আৰু বৰ্তমান সময়ত কি আমি 16GB 128GB 248 258GB তেনেদৰে আমি লিমিটবোৰ বাঢ়ি গৈ আছে অৰ্থাৎ আমাৰ যিবোৰ ছেটিছফেকশ্যন সেইবোৰ আমাৰ বাঢ়ি গৈ আছে আমি কোনো এটা বস্তুৰ প্ৰতি যিমানখিনি আকৰ্ষিত হয় তাৰ আমাৰ এই আশাটো বাঢ়ি গৈ আছে আগতে কি হয় আমাৰ বিশেষকৈ মোবাইলবোৰত কি হয় 8GB বেক কেমেৰা 2GB 8GB 2GB 4GB আমাৰ ফ্ৰণ্ট কেমেৰা সেইবোৰ আছে লিমিটেড অৰ্থাৎ 2016লৈকে কিন্তু বৰ্তমান সময়ত কি 6টা 8টা আপোনাৰ 4টা মিনিমামটো 4টা থাকেই আজিকালি 10,000 মোবাইল এটাতে 4টা কেমেৰা থাকেই গতিকে আগৰ টাইম আৰু বৰ্তমান টাইমৰ সৈতে এটা কম্পেয়াৰ কৰি চালে এটা মোবাইলৰ বহুত ডাঙৰ স্মাৰ্টফোন যিটো ইণ্ডাষ্ট্ৰি এটা বহুত ডাঙৰ ইভলিউশ্যন হৈছে আৰু বৰ্তমান সময়ত এই ইভলিউশ্যনটো ইম্পৰ্টেণ্ট কাৰণ বৰ্তমান সময়ত আমি সবতকৈ বেছি ইম্পৰ্টেণ্ট যি আমাৰ সবতকৈ বেছি লগত থকা বস্তুটো হৈছে স্মাৰ্টফোন গতিকে ইয়াক আমি আৰু বেছি এডভান্স হ'লে আমাৰে সুবিধা হয় আমি বিভিন্ন ধৰণৰ আগতে যিবোৰ কাম কৰিব নোৱাৰিছিলোঁ এতিয়া বৰ্তমান সময়ত সেই মোবাইলটোৰ জৰিয়তে কৰিব পাৰিছোঁ গতিকে ইয়াৰ আন একো বিশেষ বেলেগ একো অপশ্যন নাই গতিকে এটাৰে স্মাৰ্টফোনৰ ইভলিউশ্যন হ'বই আৰু লাহে লাহে ইয়াৰ আৰু আপগ্ৰেডেশ্যন হ'ব টেকন'লজি আৰু বাঢ়িব আৰু ইয়াত ইনক্লুড হ'ব গতিকে আমাক ৰেম অপটিমাইজেশ্যনটো নিজে ইয়াত কণ্ট্ৰল কৰিব লাগিব যে আমি আমাৰ নিজৰ মোবাইলৰ স্পেচিফিকেশ্যন কিমান আছে তাক কিমানখিনি আমি তাৰলৈকে প্ৰেছাৰাইজ কৰিব লাগিব সেইটো আমি নিজে মোবাইলটোক বুজিব লাগিব বুজি কৰি ইয়াক আমি কিছুমান নেচেচাৰী বস্তুৰ পৰা ইয়াক আমি বচাই মোবাইলৰ স্পেচবোৰ বচাই কৰি আমি ইয়াক মোবাইলটো অপটিমাইজ কৰিব লাগিব যদি তোমালোকে মোবাইলবোৰ 2-3 বছৰ ওপৰত ব্যৱহাৰ কৰিব বিচৰা তেনেহ'লে তাক কেনেদৰে অপটিমাইজ কৰিব লাগিব যদি তোমালোকে যদি হাৰ্ডলি 1.5 বছৰ বা 1 বছৰ চলোৱা তেনেহ'লে তোমালোকৰ কথা নাই তোমালোকে যেনেদৰে মন যায় তেনেদৰে ইউজ কৰিব পাৰা গতিকে ভিডিঅ'টো ইমানে আছিল তোমালোকে মই এতিয়া ইনফৰমেশ্যনখিনি কেনেকুৱা লাগে নিশ্চয় তলত কমেণ্ট কৰি জনাব নাপাহৰিবা আৰু যদি কিছুমান এডভাইচ দিব লগা আছে ভিডিঅ'টো নতুনকৈ খুলিছোঁ গতিকে কিবা এডভাইচ যদি আছে তোমালোকে নিশ্চয় তলত কমেণ্ট কৰি জনাবা আৰু আজিৰ বাবে ইমানেই লগ পাম আকৌ এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই